হেল্ল' গাইজ, গুড মৰ্ণিং। সকলোকে ভোগালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ। এয়া মই আজি অলপমান চাউল তিয়াইছোঁ, আমাৰ আজি গোঁসাই বিহুত যাব। অলপমান তেওঁক দুখনমান পিঠা দি পঠাম। মই এনেকৈ পিঠা চিঠা চব মই নিজে বনাওঁ। পিঠা লাড়ু নিজে খুন্দিম, তাৰে পিছত নাৰিকল ৰুকিম, তাৰে পিছত পিঠা বনাম আৰু তিলৰ লাড়ু বনাম, নাৰিকলৰ লাড়ু বনাম, চুজিৰ লাড়ু সৰুটো ছোৱালী ভাল পায় বনাম, নাৰিকলৰ চিৰা বনাম আৰু যি পাৰোঁ নিজে বনাওঁ। কিন্তু এই পিঠা লাড়ুৰো এটা বিৰাট ডাঙৰ অধ্যায় আছে, কম পিছত কেতিয়াবা ক'ৰ পৰা কেনেকৈ পিঠা শিকিলোঁ, লাড়ু বনাব শিকিলোঁ সকলো কম। চবলে আৰু নতুন ভোগালী বিহুৰ আৰু শুভেচ্ছা জনালোঁ। চবেই ভালকৈ খানা খাব, খং ৰাগ নকৰিব আৰু ভালেই চবেই থাকক, চবেই ভালে ভালে থাকক। এই মিকিও মোক ৰখি আছে, পিঠা বিৰাট ভাল পায় মিকি আৰু মেক্সে, বহুত ভাল পায় সিহঁতে। ছোৱালী দিয়া চাই কৰি থাকে। এতিয়া বনাম মই। ঠিক আছে, বাই বাই।